নমস্কাৰ, কি খবৰ আপোনালোকৰ? এলেহুৱা মানুহৰ এলেহুৱা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এলেহুৱা বুলি এই কাৰণে কৈছোঁ, আজি ভিডিঅ'টো 5 দিনমান আগৰে আছিল। সময়ৰ অভাৱত, এডিটিঙৰ অভাৱত দিয়া নাছিলোঁ। মানে সেইদিনা জেঠীমাহঁতৰ ঘৰলৈ গৈছিলোঁ। এয়া ৰাতিপুৱাৰ দৃশ্য, মানে আগদিনা আৰু ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু আহি পাওঁতে দেৰি হ'ল, ভাগৰো লাগিল। এতিয়া আমাৰ মানে আলহী মাতা আছে, জেঠীমাহঁতৰ ঘৰত আলহী মাতা পৰ্ব, যিহেতু দাদাৰ বিয়া গৈছিল। এইফালে খাহী মাংস বনি আছে। তাৰপিছত মই আৰু এনেই আৰু অলপ লেবেল চেবেল দি আছোঁ আৰু মানুহ আহিব। ইফালে বনাইছে তৰকাৰী, ইফালে বনাইছে খাহী মাংস। এতিয়া আমাৰ দাদাহঁতৰ ৰুমটো আপোনালোকক দেখাওঁ বাৰু। এইটো মোৰ দাদা বৌ, মানে বিয়াখনত আহিব নোৱাৰিলোঁ ন, আমাৰ বৰ্তা ঢুকাইছিল। আমি আমাৰ 5টা মোমায়েক কোনো এটা যাব নোৱাৰিলে। আমাৰো বেয়া লাগিল, জেঠীমাৰো বহুত বেয়া লাগিছে। এইটো ভালকৈ দেখাই দিছোঁ এবাৰ, এইটো আমাৰ বৌ, নতুন বৌ। আৰু এইটো আমাৰ দাদা। ৰুমটো এবাৰ দেখাই দিছোঁ। ৰুমটো মানে অলপ লেতেৰা হৈ আছে, মানুহ যিহেতু বহুত আহিছিল, গতিকে ইগন'ৰ কৰিব এইটো। ৰুমটো লেতেৰা হৈছে অলপ চলপ। তাৰপিছত আহিলোঁ বাহিৰৰ ফালে, কোনে কি ক'ত কৰি আছে চাম বুলি আহিলোঁ। তাৰপিছত আৰু কি আৰু ভিডিঅ' কৰা মানুহ আৰু অলপমান ভিডিঅ' চিডিঅ' কৰিলোঁ। ভ্লগাৰ মানুহ, য'তে ত'তে ভ্লগ আৰম্ভ হৈ যায়, তাকে হাঁহি আছে পিছৰবিলাকে। তাৰপিছত খানা চানা হ'ল, চবে খালে। মই আকৌ বিলেনী মানুহ নে ৰাইজ, মই চবতকৈ লাষ্টত খাইছোঁ। আৰু চবতকৈ লাষ্টত খোৱা ফাইদা আছে, মাংসৰ বাতি 2টাকৈ পায়। এতিয়া ভাত খাব ওলাইছোঁ। এয়া তৰকাৰী, নেমু, তাৰপিছত খাহী মাংস, দৈ, মাছ চাছ চব আছিল আৰু মুঠতে খাইছোঁ। তাৰপিছত মই ভাবিলোঁ যে ৰাতিপুৱা ডিউটি আছে, মই যাওঁ। কিন্তু দুখৰ কথা, গোৰেশ্বৰত মানে এখনো বাছ নাই। দাদাৰ লগত গৈছিলোঁ বাইকত, দাদাই বাইকত উঠাবলৈ গৈছিল আৰু তাৰপিছত ঘূৰি আহিলোঁ। গাড়ী চাড়ী নাপালোঁ মানে দেৰিও হৈছিল। তাৰপিছত ভাবিলোঁ যে ৰাতিপুৱা দাদাৰ লগত একেলগে গুচি যাম। সেইকাৰণে আৰু তাৰ পৰা ঘূৰি আহিলোঁ। ঘূৰি আহি এয়া পিছদিনা ৰাতিপুৱাৰ দৃশ্য, মানে এয়া ডিউটি যাব ওলাইছোঁ। গতিকে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক চাইক কৰে যদিও কৰিব, নকৰে যদিও আপোনালোকৰ কথা আৰু। বহুত দিনৰ মূৰত ভিডিঅ' এটা দিলোঁ।